হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু কেবি গলিৰ আৰু আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো হৈছে বৃন্দাবনৰ ছেকেণ্ড পাৰ্ট, কাৰণ একেটা পাৰ্টতে সকলো ভিডিঅ' দিব পৰা নাছিলে, সেইবাবে আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যেনেদৰে আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইলত দেখিছে, নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে হ'বলৈ গৈ আছে। তো বলক তেনেহ'লে আৰম্ভ কৰোঁ আৰু আপোনালোকক লৈ যাওঁ সেই ঠাইলৈ। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টোক কমেণ্ট কৰিব নাপাহৰিব ক'ৰ পৰা চাইছে, আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবতো একদমেই নাপাহৰিব, কাৰণ জানি আপোনালোকে ছাবস্ক্ৰাইব কৰি ময়ো উৎসাহ পাওঁ ভিডিঅ'টো বনাবলৈ। ৰাতি বাজিছে 2টা আৰু আমি শুইছিলোঁ 12টা মানত ৰুম গৈ পাইছিলোঁ। তাৰপিছতে আকৌ ৰেডি হৈ ওলাই আহিছোঁ, ৰাতি 2টা বাজি গৈছে। আৰু এইবিলাক ছিকিউৰিটি দেখি আপোনালোকে নিশ্চয় গমেই পাইছে, কাৰণ থাম্বনেইলত আপোনালোকক নিশ্চয় মই মেনশ্যন কৰি দিছোঁ, যাতে ভিডিঅ'টো আপোনালোকে অকণমানতে গম পায় আৰু বুজি পায়। আৰু ফাইনেলি আধা ঘণ্টা ৰখাৰ পিছতে তেওঁ আহিয়ে পালে। তেওঁ ৰাস্তাৰে গৈ থাকিব, আমি জাষ্ট তেওঁক দেখা পাম আৰু মানে ওচৰলৈ যোৱা এলাউ নাই। মই আছিলোঁ বহুতেই এক্সাইটেড, কাৰণ যিজন মানুহক তুমি ৰীলত দেখিছা সেইজন ৰিয়েলত দেখা মানে বহুত পাৰ্থক্য। আৰু তেওঁৰ ভাষণবিলাকো মই আগতে শুনিছিলোঁ, ভাল লাগে তেওঁৰ ভাষণ দিয়াবিলাক শুনি। যিহেতু আন্ধাৰ আছিল, তো ভিডিঅ'টো ইমান এটা ক্লিয়াৰ নহয়, আৰু মোৰো সেই টাইমত ইমান এটা আইডিয়া নাহিল যে ভিডিঅ'টো জুম কৰি বনাওঁ, গতিকে ভিডিঅ'টো অকণমান দূৰৰ পৰা চাম। সঁচাকৈ নভবা সপোন এটা পূৰণ হৈ গ'ল আজি। ইমান ৰাতিনো কেনেকৈ লগ পালোঁ, তাৰপিছত এই ৰাস্তাৰেনো তেওঁ কিয় গৈ আছে, আপোনালোকে নিশ্চয় জানিবৰ কাৰণে উৎসাহিত হৈ, ইমান ডাঙৰ বাবা এজন কিয়নো এনেদৰে খোজকাঢ়ি গৈ আছে তাকে নিশ্চয় আপোনালোকে জানিব বিচাৰিছে। ময়ো আপোনালোকক বেছি ৱেইট নকৰা, ফাইনেলি আপোনালোকক কথাটো কৈ দিওঁ। মানে মই গৈছিলোঁ বৃন্দাবনটো, আপোনালোকে নিশ্চয় গম পায়। আৰু সেই বৃন্দাবন তাতে যাওঁতে কিছুমান মানুহৰ পৰা শুনিব পালোঁ যে এনেকৈ তেনেকৈ বাবাজী ৰাতি আহি পালে গোটেই মন্দিৰটো যে মথুৰাৰ যোন মন্দিৰবিলাক আছে তাৰ পৰা মানে ৰাতি এপাক ঘূৰে তাতে, আৰু ঘূৰি পেলাই সেৱা চেৱা কৰি তেওঁ যায়। এইটো তেওঁ আজিয়ে বা কোনোবা এদিনতে কৰে তেনেকুৱা নহয়। মই শুনামতে আপোনালোকক ক'ব বিচাৰিছোঁ, তাতে কিবা ভুলো হ'ব পাৰে, যাতে আপোনালোকে মাইণ্ডত নলয়। আৰু মানে মই শুনামতে আছিলে যে তেওঁ মানে এটা এনেকুৱা টাইম আহি গৈছিলে য'ত তেওঁৰ 2টা কিডনী ফেইল হৈ গৈছিল। তাৰপিছত ডক্টৰে তেওঁক একদমেই মানে কৈছিল যে আপুনি বাচি নাথাকিব, আপোনাৰ মানে দিন আহি গৈছে। তেতিয়াৰ পৰা তেওঁ ক'লে মই ইমান জল্দি কেনেকৈ মৰিম। তাৰপিছত মানে তেওঁৰ বিশ্বাস হোৱা নাছিল, আৰু তাৰপিছত তেতিয়াৰ পৰাই তেওঁ ভক্তিতাত লিপ্ত হ'ল। তাৰপিছত সদায় প্ৰভুৰ আৰাধনা কৰিব ধৰিলে মানে। আৰু তেওঁ তেনেদৰে ডক্টৰে কেইদিনমান দিয়াৰ পিছতো এতিয়ালৈকে জীয়াই আছে, তাকে সকলোৱে আচৰিত হয়। আৰু তেওঁ এতিয়া ইমানেই প্ৰসিদ্ধ যে তেওঁক নজনা মানুহ কোনোৱেই নাই। আৰু দূৰ দূৰণিৰ পৰা তেওঁ ভাষণ শুনিবলৈ বহুত মানুহ আহে, বহুত দূৰৰ পৰা। তেওঁক লগ কৰি আমি গ'লোঁ ৰুমত যে ৰেষ্ট কৰি, আকৌ ৰাতিপুৱাই ওলাই পেলাই ৰেডি হৈ এয়া দেখক, চাওক আমাৰ ফাইনেল লুক, আমাৰ চমাৰমৰ গামোচাখন, আৰু এয়া হৈছে এদিনতে কিনি লোৱা কাপোৰযোৰ। বলক তেনেহ'লে। তাৰ কেব আছিলে আমাৰ বাজেটৰ বাহিৰত, সেইবাবে আমি ঘূৰিছোঁ টমটমত। অৱশ্যে টমটমত ঘূৰাৰ মজাই বেলেগ, যি সকলোৱে টমটমত ঘূৰে একদম গম পাব তেওঁলোকে। এইটো ওচৰতে ল'টাছ টেম্পল, পদুম ফুলৰ দৰে বাবে ইয়াৰ নাম ল'টাছ হৈছে কিজানি, নহ'লে বা ইমান মানে ভিতৰৰ কথাবোৰ নাজানো। আৰু এইটো হৈছে মা বৈষ্ণৱ দেৱী মন্দিৰ, যিটোত আমি ৰাতি আহিব নোৱাৰিলোঁ, বন্ধ হৈ গ'ল, কাৰণ 9টা বজালৈকে খোলা থাকে। সেইবাবে আজি ৰাতিপুৱা আহি ফাইনেলি ভাবিলোঁ দৰ্শন কৰি লওঁ, কাৰণ মন্দিৰটো খুবেই ধুনীয়া। মানে মা পাৰ্বতীৰ প্ৰতিটো ৰূপেই ইয়াতে প্ৰদৰ্শন কৰি থোৱা আছে, মূৰ্তি বনাই থোৱা।
আমি গ'লোঁ ভিতৰলৈ সোমাই ঠাইখিনি ধুনীয়া গুফাৰ দৰে বনাইছে আৰু ওচৰতে এটা মানে নিজৰাৰ দৰে বনাইছে তাতে মূৰ্তি এটা সজাই থোৱা আছে আৰু ওপৰত হৈছে মাৰ বৈষ্ণৱ দেৱী মিন্স পাৰ্বতীৰ অন্য এটা ৰূপ বলক তেনেহ'লে ইয়াৰ ভিতৰত গৈ চাওঁ আৰু চাওঁ কি আছে ভিতৰত মই বহুতে এক্সাইটেড আছোঁ দেহত নাই শক্তি তাৰপিছত ভাত চাত চব বন্ধ হৈ গৈছে একেবাৰে আমি বোলে ফাৰ্ষ্টতে পূজা কৰিম তাৰপিছতে চাওঁ গৰমত একদম ঘাম বৈ গৈছে আৰু এয়া হৈছে মন্দিৰটোৰ ভিতৰৰ ভিউ আৰু গোটেই ছাইডত ভগৱানৰ মূৰ্তিবিলাক সজাই থোৱা আছে আৰু ইয়াতে পূজাও হৈ আছে আৰু এইজনী হৈছোঁ মই চালোঁ যেতিয়া মই ভাবিছোঁ আপোনালোককো পূৰা ভিউটো দেখাওঁ মানে ভিতৰত কি আছে কি নাই সেইবাবে মই বহুতখিনি কষ্ট কৰি একদম ঘূৰাই পকাই ফুৰিছোঁ আৰু বহুত ভিডিঅ'ত যিটো কিছুমান পাৰ্ট ডিলিট কৰি মই ভাবিছিলোঁ জল্দি অকণমান মেইন পাৰ্টখিনি দিম তাৰপিছত ভাবিলোঁ মই চাইছোঁ যেতিয়া আপোনালোককো ফুল পাৰ্টটোৱে দেখাওঁ সেইবাবে এটা জেগাৰে মানে ভিডিঅ' মোৰ 3টা হৈ গৈছে আৰু এই মূৰ্তিটো দেখি আপোনালোকক মনত পৰিছেনে যে হনুমানে লক্ষ্মণৰ কাৰণে পাহাৰ দাঙি আনিছিল নিশ্চয় আপোনালোকৰ মনত আছে আৰু ইয়াতে বহুত মূৰ্তি এনেদৰে বনাই থোৱা আছে আৰু ইয়াতে দেখিছেনে দাদাজনে মূৰ্তিকেইটা চাফা কৰি আছে মিন্স মানে কেতিয়াও লেতেৰা নেদেখে তাৰ বাবে কৰি আছে আৰু হাইজেনিক বহুত মেইনটেইন কৰা যায় মই দেখিছোঁ ভিউটো মানে দূৰৰ পৰা গোটেই প্ৰপাৰ দেখাইছোঁ আৰু আপোনালোকক তাৰপিছত আমি ল'লোঁ তাৰ পৰা বিদায় কাৰণ আকৌ যাব আছিলে আমাৰ গোবৰ্ধন পৰ্বত যিখন পৰ্বত ভগৱান কৃষ্ণই উঠাইছিল এটা আঙুলিত নিশ্চয় আপোনালোকৰ মনত আছে নিশ্চয় আপোনালোকে শুনিছে নিশ্চয় আপোনালোকে দেখিছে মানে সৰুৰে পৰা কাৰ্টুনৰ পৰা লৈকে ভাগৱত গীতাৰলৈকে সকলোতে বৰ্ণনা কৰি থোৱা আছে গতিকে বলক তেনেহ'লে আমি তাতো গৈ চাওঁ তাত যোৱাৰ আগতে গোটেইখিনি চাই লওঁ আমি নে কি কোৱা এইখিনি হৈছে মা বৈষ্ণৱ দেৱী মন্দিৰৰ গোটেই লোকেশ্যনখিনি গোটেই ভিউখিনি এইবাৰ যাম আমি গুফাৰ ভিতৰত সোমাই য'ৰ গুফাৰ ভিতৰত মূৰ্তিবোৰ বনাই থোৱা আছে আৰু তাৰ বিষয়ে বৰ্ণনা কৰি থোৱা আছে কাৰ ৰূপ কেনেকৈ ৰূপ ধাৰণ কৰিছিল তেনেদৰে আৰু যোৱাৰ আগতে এইখিনিত অকণমান পানী আছে যাতে ভৰিবোৰ পৰিষ্কাৰ হয় ভিতৰলৈকে মানে লেতেৰা নাযায় আৰু এইয়া পালোহি আমি মূৰ্তিকেইটাৰ ওচৰত ফাৰ্ষ্ট আমি দৰ্শন কৰিবলৈ পাইছোঁ গণেশ বাবা আৰু তেওঁৰ দুজনী পত্নী আৰু ইয়াত লিখা আছে তেওঁৰ বিষয়ে আৰু আগত বহুত মূৰ্তি আছে শিৱ পাৰ্বতীৰ বেছি পাৰ্বতীৰ আছে কাৰণ এই মন্দিৰটো পাৰ্বতী মাৰ অন্য এটা ৰূপৰ নামেৰে বনোৱা হৈছে যি নাম হৈছে বৈষ্ণৱ দেৱী এইটো হৈছে তেওঁৰ ৰূপ আৰু ইয়াতে লিখা আছে তেওঁৰ বিষয়ে সকলোখিনি আগফালে আৰু আছে তেওঁৰ অন্য এটা ৰূপ যিটো ৰূপ খুবেই ধুনীয়া চাবলৈ You said never let me go
আপোনালোকে দেখিলে সকলো মূৰ্তিৰ আগত তেওঁৰ বিষয়ে বৰ্ণনা কৰি থোৱা আছে আমি সকলোখিনি চাই তাৰ পৰা ওপৰলৈ গ'লো উঠি য'ত আছে মা বৈষ্ণৱ দেৱীৰ বহুত ডাঙৰ মূৰ্তিটো কাৰণ দূৰৰ পৰা যোনটো মূৰ্তি আমি দেখিছিলোঁ সেই মূৰ্তিটোৱে ওপৰলৈ চাবলৈ গৈ আছোঁ আমি ভিতৰৰ এৰিয়াখিনি এনেকৈ বনাইছে যেন সঁচাকৈ এনেকুৱা লাগে যেন গুফাৰ ভিতৰত সোমাই আহিছোঁ একচুৱেলি এইটো সঁচাকৈ গুফা নহয় এইটো নিৰ্মাণ কৰা হৈছে গুফাৰ দৰে আৰু ওপৰত লিখা থকা আপোনালোকে নিশ্চয় দেখিছে ৱে টু পৰিক্ৰমা মিন্স কিছুমান মানুহে যে মন্দিৰটো পাক ঘূৰি ঘূৰি সেৱা লৈ ঘূৰি তাৰপিছত এনেকৈ মানে নিজৰ চৰ্ত ৰাখে যে মই ইমানবাৰ ঘূৰি এবাৰ সেৱা ল'ম বুলি তাক অৱশ্যে কি কয় মই ইমান এটা এক্সপ্লেইন কৰিব জনা নাই সেইটোৰ কাৰণে গোটেই এৰিয়াটো গোল কৰি বনাই থোৱা আছে যাতে ঘূৰি সকলোৱে পূজা কৰিব পাৰে ব'লক তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ বাবে আৰু মোৰ নিজৰ স্বাস্থ্যৰ বাবে আৰু মোৰ ফেমিলিৰ আৰু আপোনাৰ ফেমিলিৰ স্বাস্থ্যৰ বাবে আমি ওলাওঁ এপাক ঘূৰি সেৱা কৰি লওঁ কাৰণ জীৱনত কিবা নহওক কিবা মোৰ অঘটন ঘটিয়ে থাকে কোনোফালে ঠিক হ'লে আকৌ কোনোবা ফালৰ পৰা নহওক কিবা এটা হৈয়ে থাকে গতিকে ব'লক তেনেহ'লে সেইবোৰ সকলো আঁতৰি যোৱাৰ বাবে এটা সেৱা কৰি লওঁ You said never let me go. 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 সেৱা কৰি আকৌ আমি নিজৰ ৰাস্তালৈ পাতনি মেলিলোঁ কাৰণ বেছি টাইম অৱশ্যে থাকিব নোৱাৰিলোঁ মনটো সেয়ে বেয়া যদি আমি 2-3 দিনৰ বাবে প্লেনিং কৰি গ'লো হয় তেনেহ'লে নিশ্চয় হ'ল হয় আমাৰ তাত টাইম থাকিল হয় ধন্যবাদ তেনেহ'লে ভিডিঅ'টো চোৱাৰ বাবে আৰু ভিডিঅ'টো কমেণ্ট কৰিব যে আপুনি ক'ৰ পৰা চাই আছে কেনেকুৱা লাগিল আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব যাতে মই ভিডিঅ' আপলোড কৰিলে সকলোতকৈ আগত আপুনি পায় আৰু চাব পাৰে আৰু এইখিনি কৈ মই আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম ইয়াৰে ছেকেণ্ড পাৰ্ট যিটো হৈছে গোৱৰ্ধন পৰ্বতত যোৱা বেকগ্ৰাউণ্ডত গানবোৰ আপুনি নিশ্চয় শুনিছে এনেদৰে সকলো মন্দিৰতে বজাই থৈ থাকে আৰু ইয়াৰ পৰা ওলোৱাৰ আগতে আমাক দিলে তাত প্ৰসাদ বুলি তাতে আছিলে অকণমান মিঠাই আৰু তাৰপিছত আছিলে তাতে সৰু লকেট এটা আৰু এনেদৰে ল'লোঁ আমি ইয়াৰ পৰা বিদায় এতিয়া যাম আমি দিন দুপৰত গোৱৰ্ধন পৰ্বতলৈ